নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডিজ উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খনৰ নাম কি? ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খনৰ নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি SNDT মহিলা বিশ্ববিদ্যালয়। মনত ৰাখিব ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় হৈছে SNDT মহিলা বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল? ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি মুম্বাইত। মনত ৰাখিব ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় মুম্বাইত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো? ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ষ্টেচু অফ ইউনিটি। মনত ৰাখিব ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিটো হৈছে ষ্টেচু অফ ইউনিটি। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি হীৰাকুণ্ড বান্ধ। মনত ৰাখিব ভাৰতৰ আটাইতকৈ দীঘল বান্ধ হৈছে হীৰাকুণ্ড বান্ধ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈ অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে ভৌগোলিক ক্ষেত্ৰফলৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? ভৌগোলিক ক্ষেত্ৰফলৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি সপ্তম। মনত ৰাখিব ভৌগোলিক ক্ষেত্ৰফলৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হৈছে 7 নম্বৰত অৰ্থাৎ সপ্তম স্থানত। নেক্সট কুৱেশ্যনটিত আছে ৰাজ্যসভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1952 চনৰ 3 এপ্ৰিল তাৰিখে। মনত ৰাখিব ৰাজ্যসভা 1952 চনৰ 3 এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি সুকুমাৰ সেন। মনত ৰাখিব ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন। নেক্সট কুৱেশ্যনটিত আছে নীতি আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 2015 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে। মনত ৰাখিব নীতি আয়োগৰ প্ৰথমখন বৈঠক 2015 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে
এটা বিত্তীয় বছৰত দেশ এখনৰ উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰিক মুদ্ৰাগত মূল্য হ'ল অৰ্থাৎ কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জাতীয় আয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি কেতিয়া গ্ৰহণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1991 চনত। মনত ৰাখিব 1991 চনত ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভূস্বৰ্গ কোন ঠাইক বোলে? অৰ্থাৎ ভূস্বৰ্গ নামেৰে কোন ঠাইক জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কাশ্মীৰক। মনত ৰাখিব ভূস্বৰ্গ বুলি কাশ্মীৰক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ মূধচ বুলি কাক কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ পামিৰ মালভূমিক। মনত ৰাখিব পৃথিৱীৰ মূধচ বুলি পামিৰ মালভূমিক কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে সোণালী ঊলৰ দেশ কোনখন? অৰ্থাৎ তলত উল্লেখিত কোনখন দেশক সোণালী ঊলৰ দেশ বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অষ্ট্ৰেলিয়াক। মনত ৰাখিব অষ্ট্ৰেলিয়াক সোণালী ঊলৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখিত সমুদ্ৰক বন্ধু দেশ কোনখন? তলত উল্লেখিত সমুদ্ৰ বন্ধু দেশ কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গ্ৰেট ব্ৰিটেইন। মনত ৰাখিব গ্ৰেট ব্ৰিটেইনক সমুদ্ৰ বন্ধুৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশক চিৰ বসন্তৰ দেশ বোলা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ছুইজাৰলেণ্ডক। মনত ৰাখিব ছুইজাৰলেণ্ডক চিৰ বসন্তৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ছডিয়াম ফ্লৰাইড। মনত ৰাখিব ছডিয়াম ফ্লৰাইডৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়। নেক্সট কুৱেশ্যনটিত আছে ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 10,000 কিলোমিটাৰ। মনত ৰাখিব ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডল 10,000 কিলোমিটাৰ উচ্চতালৈ প্ৰসাৰিত হৈ আছে। নেক্সট কুৱেশ্যনটিত আছে সূৰ্যত বেছি পৰিমাণে থকা গেছবিধ হ'ল? অৰ্থাৎ সূৰ্যত কোনবিধ গেছ বেছি পৰিমাণে পোৱা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ হাইড্ৰজেন। মনত ৰাখিব সূৰ্যত বেছি পৰিমাণে হাইড্ৰজেন গেছবিধ পোৱা যায়। নেক্সট কুৱেশ্যনটিত আছে আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো হ'ল? অৰ্থাৎ গ্ৰহটো কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভেনুছ অৰ্থাৎ শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যনটিত আছে নিষিদ্ধ নগৰী কোনখন? নিষিদ্ধ নগৰী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বি লাছা। মনত ৰাখিব নিষিদ্ধ নগৰী হৈছে লাছা। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্বাধিক সৌৰ শক্তিৰ উৎপাদন ক'ত হয়? ভাৰতত সৰ্বাধিক সৌৰ শক্তি উৎপাদন ক'ত হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰাজস্থান। মনত ৰাখিব ভাৰতত সৰ্বাধিক সৌৰ শক্তি ৰাজস্থানত উৎপাদন কৰা হয়।